নমস্কাৰ বন্ধুসকল, মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ এইবাৰ অনুষ্ঠিত হ'ব লগা আসাম টেট পৰীক্ষা 2021ৰ বাবে পৰিৱেশ অধ্যয়নৰ পৰিৱেশ সম্পৰ্কীয় কেইখনমান উল্লেখযোগ্য আইনৰ বিষয়ে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বন সংৰক্ষণ আইন প্ৰৱৰ্তন কৰা হৈছিল। ইয়াত চাৰিটা অপচন দিয়া আছে। অপচন এ 1980 চনত, বি 1981 চনত, চি 1982 চনত আৰু ডি 1983 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1980 চনত। পৰৱৰ্তী প্ৰশ্ন, বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰৱৰ্তন কৰা হৈছিল। অপচন এ 1970 চনত, বি 1971 চনত, চি 1972 চনত আৰু ডি 1973 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 1972 চনত। পৰৱৰ্তী প্ৰশ্ন, পৰিৱেশ সংৰক্ষণ আইন প্ৰৱৰ্তন কৰা হৈছিল। অপচন এ 1981 চনত, বি 1986 চনত, চি 1988 চনত আৰু ডি 1990 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1986 চনত। পৰৱৰ্তী প্ৰশ্ন, জল প্ৰদূষণ সংৰক্ষণ আইন প্ৰৱৰ্তন কৰা হৈছিল। অপচন এ 1970 চনত, বি 1971 চনত, চি 1973 চনত আৰু ডি 1974 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1974 চনত। পৰৱৰ্তী প্ৰশ্ন, বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন কৰা হৈছিল। অপচন এ 1981 চনত, বি 1982 চনত, চি 1983 চনত আৰু ডি 1984 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1981 চনত। পৰৱৰ্তী প্ৰশ্নটো হৈছে জৈৱ বৈচিত্ৰ্য আইন প্ৰণয়ন কৰা হৈছিল। অপচন এ 1998 চনত, বি 2000 চনত, চি 2002 চনত আৰু ডি 2004 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি 2002 চনত। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো উপভোগ কৰি আপোনালোকে কিঞ্চিত পৰিমাণে হ'লেও উপকৃত হৈছে বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শই মোক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবলৈ উৎসাহ যোগাব। ধন্যবাদ।